নমস্কাৰ, আপোনালোক সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনালোঁ। আজি আমি ক'ব খুজিছোঁ শীতকালৰ অন্য এটি জনপ্ৰিয় ফুল ডাইনথাছৰ বিষয়ে। আৰু পুলিকেইটা মন কৰিছেনে? প্ৰত্যেকটো পাতৰ কাষে কাষে কেনেদৰে পোখা মেলিছে। ইয়াৰ আৰু কিছু কাৰণ আছে, তাকে আজি জানো হওক। ইয়াৰে এজোপা মই সাধাৰণভাৱে থৈ দিছিলোঁ। এতিয়া কি কৰিছোঁ, ইয়াৰ আগটো নখেৰে বা কেঁচিৰে আমি ছিঙি পেলাব লাগিব। তেনে কৰিলে কি হ'ব, ইয়াৰ যোনডাল গা গছডাল পোনপটীয়াকৈ বাঢ়ি অহাত বাধা পাব। তাৰ বাবে পোখাবোৰ বেছিকৈ মেলিব আৰু ফুলৰ সংখ্যাটো বাঢ়িব। এতিয়া ছিঙি পেলোৱা পোখাডালো আগডালো পেলনি নাযায়, এইডালৰ পৰাও পুলি প্ৰস্তুত কৰিব পৰা যায়। ইয়াৰ পৰা পুলি বনালে যথেষ্ট ভালহে হয়, কাৰণ ফুলটো খুব কম সময়তে আহে। তলৰ অংশৰ পাত দুই এখিলা এৰুৱাই লৈছোঁ, ঠাৰিডাল উলিয়াই লৈছোঁ। এতিয়া আগটো লগাবলৈ বটলৰ মুখনি ব্যৱহাৰ কৰিব পাৰিব। মই এইটো পুলি অনা এইটো লৈ লৈছোঁ। তলপিনে কিন্তু ফুটা কৰি ল'ব যদি বটলৰ মুখনি ব্যৱহাৰ কৰে। তাৰ পৰা ল'ব বালি মাটি বা শুকান গোবৰ একেবাৰে গুড়ি কৰি ল'ব লাগিব। ইয়াৰ পাছতে মই ৰুটিং হৰম'ন লগাই লৈছোঁ। আপোনালোকে এল'ভেৰা জেল লগাই ল'ব পাৰিব। এনেদৰে ৰুটিং হৰম'ন লগাইছোঁ। এল'ভেৰা জেলো লগাব পাৰিব। শিপাটো তেতিয়া সোনকালে আহিব। বালিত বাৰু শিপা সোনকালে আহিব যদি অকল বালি দিয়ে। এইখিনি কৰা হোৱাৰ পাছত আমি পুলিটো ৰাখিব লাগিব একেবাৰে ঠাণ্ডা জেগাত। এইকেইটা যিকেইটাৰ আগৰ আগকেইটা ছিঙি দিছিলোঁ, তাৰ এইকেইটা এনেকৈ দৰে পচাই থৈছোঁ। ইয়াৰ পৰা এটা নতুন পুলি প্ৰস্তুত হ'ব। আজিলৈ এইখিনি আছিল। ধন্যবাদ থাকিল সকলোকে।